आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया फानेरि बियाबाव 10 कौटि रांनि अन्थाइ खाम्फा गायसनदों। आसाम आयेन आफादनि बुंथिगिरि आरो एमएलए बिश्वजित दैमारिया दिनै उदालगुरि जिल्लानि मोनसे धोरोमारि दालाय जायगा बरंगाजुलि श्रीमन्त शंकरदेव सत्रनि गाहाय न' लुफुंनो थाखाय गिबि मन्थ्रिया खोथा होनाय बायदि 2 कौटि रांनि अनसुंथाइ होनो अन्थाइ खाम्फा गायसनो। बेराफारसेथिं बिश्वजित दैमारिया सुख्लायाव नेहरू मेमरियेल गोजौ फरायसालिनि सुख्लायनि गोदान बिल्डिं लुफुंनो थाखाय 7.5 कौटि रां बाहायनानै लुफुंनो गोनां बिल्डिंनि अन्थाइ खाम्फा बेखेवनानै होयो। सुख्लाय गोजौ फरायसालियाव मोनसे सुबुं जथुम खुंनाय जादोंमोन। बे मेलाव सुख्लाय नेहरू मेमरियेल गोजौ फरायसालियाव फोरोंगिरिनि आंखालनि सोमोन्दै फोरोंगिरिफोरनो फोरमायथिदों। আজি আমাৰ ইয়াত যেটো বৰংগাজুলি সত্ৰ আছে, এই সত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ পৰা 2 কোটি টকা আমাক অনুদান দিছে আৰু ইয়াৰ কামটো আজিৰ পৰা আৰম্ভ। গতিকে সেই কাৰণে আজি আমি কামটো শুভ আৰম্ভ কৰি দিলোঁ। আমাৰ সত্ৰাধিকাৰ ডাঙৰীয়া আছে ইয়াতে, তেখেতৰ তত্বাৱধানতে সব হ'ব স্থাপন কৰিছে আৰু গতি দিবাকুচি অঞ্চলৰ মানুহৰ জীৱনত পোহৰ আনি দিছে। গতিকে তেওঁক লৈয়ে এই অঞ্চলৰ মানুহৰ জীৱন, গতিকে তেওঁৰ দ্বাৰা যেটো সত্ৰ ইয়াতে স্থাপন কৰা হৈছিল, এই সত্ৰখনক উন্নত কৰি আগবঢ়াই লোৱাৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু ইয়াৰ গোটেই ভক্তসকলে লাগি গৈছে। আমাৰ চৰকাৰ ডাঙৰীয়া আৰু তেখেতৰ লগত সকলোৱে লাগি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই 2 কোটি টকাই যথেষ্ট সহায় কৰিছে। ভৱিষ্যতত আমাৰ পৰিকল্পনা আছে মতে পৰ্যায়ক্ৰমে এই সত্ৰখন আমি সকলো দৰ্শনাৰ্থীৰ কাৰণে যাতে সুবিধাজনক হয় আৰু আমাৰ সমাজ জীৱনটোত আমাৰ আতাৰ যেটো কৰ্ম জীৱন এইটো যাতে আমি সদায় ৰাখিব পাৰোঁ, সেইটো আমাৰ সকলো নতুন প্ৰজন্মবিলাকৰ সদায় প্ৰেৰণা হৈ থাকিব। खैराबारिनिफ्राय दिपेन डेकानि रिपर्ट NBT लाइभ।